উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জবাবদিহি কৰিছে অসম চৰকাৰক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ এই মুহূৰ্তত উচ্চ ন্যায়ালয়ৰ জবাবদিহি অসম চৰকাৰক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ চৰকাৰক জবাবদিহি কৰিছে গুৱাহাটীস্থিত উচ্চ ন্যায়ালয়ে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে এক বিস্ফোৰক খবৰে মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আৰু যোগ্যজনক বঞ্চিত কৰি একাংশক আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল আৰু এই লেখ আবেদনৰ ভিত্তিতেই এই ধৰণৰ এক বিশেষ জবাবদিহি কৰাৰ পৰিলক্ষিত হৈছে আবেদনত যোগ্যজনক বাছনি কৰাতকৈ দলীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ অভিযোগ উত্থাপন হৈছে প্ৰাৰ্থী নিৰ্বাচনৰ নিয়ম আৰু বাছনি সন্দৰ্ভত চৰকাৰক প্ৰশ্ন তুলিছে এতিয়া উচ্চ ন্যায়ালয়ে আদালতত কোনো উত্তৰ দিব পৰা নাই চৰকাৰী পক্ষৰ অধিবক্তাই এক বিস্ফোৰক খবৰ দুসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে চৰকাৰক আৰু উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰক আপোনালোক সকলো অৱগত যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰাৰ বিশেষ ব্যৱস্থা কৰা হৈছিল ইতিমধ্যে ৭৫,০০০ টকাৰ যে প্ৰথম কিস্তিৰ ব্যৱস্থা কৰা হৈছিল কিন্তু মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নিবনুৱা যুৱক যিটোলৈ যি ধন প্ৰদানৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই আঁচনিৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু যোগ্যজনক বঞ্চিত কৰি একাংশক আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা প্ৰদান কৰাৰ বিশেষ ব্যৱস্থাৰ এক অভিযোগ উত্থাপন হৈছে আৰু চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা হৈছিল আৰু লেখ আবেদনৰ পিছতে এতিয়া অসম চৰকাৰক জবাবদিহি কৰিছে উচ্চ ন্যায়ালয়ে আবেদনত যোগ্যজনক বাছনি কৰাতকৈ দলীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ গুৰুতৰ অভিযোগ প্ৰাৰ্থী বাছনিৰ নিয়ম আৰু বাছনি সন্দৰ্ভত চৰকাৰক প্ৰশ্ন তুলিছে উচ্চ ন্যায়ালয়ে আদালতত কিন্তু এই ক্ষেত্ৰত কোনো উত্তৰ দিব পৰা নাই চৰকাৰী অধিবক্তাই আৰু যাৰ ফলত এক অস্বস্তিত পৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা 2 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে